নমস্কাৰ বন্ধুসকল, মই আকাশ পেগুৱাৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনাৰ এইটো চেনেল আছামিজ মিডিয়ালৈ। আমাৰ প্ৰকৃতিয়ে কেতিয়াবা এনেকুৱা সুন্দৰ জীৱ সৃষ্টি কৰে যি মানুহে লাখ লাখ জন্মৰ পিছতো তাক সৃষ্টি কৰিব নোৱাৰে। আৰু কেতিয়াবা এনেকুৱা বিষাক্ত জীৱক দেখুৱাই যি আমি সপোনতো তাক চাব নিবিচাৰোঁ। আজি আমি আপোনালোকৰ লগত কথা পাতিম কেইটামান বিষাক্ত জন্তুৰ বিষয়ে। বন্ধুসকল, প্ৰথমতে আছে জাইণ্ট চেণ্টাৰপিড। সাধাৰণতে ভাৰতত এই জীৱবিধ 10 পৰা 20 ইঞ্চি দীঘল দেখাত, আৰু সি সিমানো বিষাক্ত নহয়। কিন্তু আফ্ৰিকাত পোৱা ইয়াৰ প্ৰজাতি বহুত বিষাক্ত হয়, আৰু যদি সি আপোনাক কামুৰে তেন্তে আপুনি তাৰ বিষত আকাশ পাতাল দেখি যাব পাৰে। ইয়াৰ বিষ সাপতকৈ বেছি বিষাক্ত হয়, আৰু যদি সি কোনোবা জীৱ বা জন্তুক কামুৰে তেন্তে 30 ছেকেণ্ডৰ ভিতৰত এই জীৱ বা জন্তুটো মৃত্যুমুখত পৰি যাব পাৰে। দ্বিতীয়তে আছে ডেথ ষ্ট্ৰকাৰ স্কৰ্পিয়ন। এই বস্তুটোৰ নামতেই মৃত্যু আছে। চাউথ আফ্ৰিকাৰ অৰণ্যত পোৱা এই বস্তুটো বহুত বিষাক্ত হয়। যদি আপোনাক কামুৰে আপুনি থাকিব নোৱাৰা হ'ব পাৰে, আৰু আপোনাৰ মুখৰ পৰা ফেন ওলাই আহিব পাৰে, আৰু আপুনি যদি সোনকালে ডাক্তৰক নেদেখুৱায় তেন্তে আপোনাৰ মৃত্যু অনিবাৰ্য হ'ব পাৰে। আছে ব্লুৰী অক্টোপাছ। এই ধৰণৰ অক্টোপাছ পানীত বাস কৰা সকলোতকৈ বিষাক্ত জন্তু বুলি কোৱা হয়। ইয়াৰ ওপৰত নীলা হালধীয়া আকাৰৰ বিষাক্ত দ্ৰব্য থাকে। ইয়াত ইমানেই বিষাক্ত দ্ৰব্য থাকে যে যি মানুহক আধা ঘণ্টাৰ ভিতৰতে মাৰি দিব পাৰে। সি আপোনাক কামোৰাৰ পিছত তেতিয়ালৈকে আপুনি গম নাপাব যেতিয়ালৈকে আপুনি উশাহ লোৱাত কষ্ট অনুভৱ নকৰে। বন্ধুসকল, 4 নম্বৰত আছে কিং কোব্ৰা। যেনেদৰে নামতে কিং হয় তেনেদৰে বিষাক্ত জীৱৰ ভিতৰত সিয়েই সকলোতকৈ ওপৰত আছে, আৰু ভাৰততো ইয়াৰ সকলোতকৈ বিচলিত প্ৰজাতি পোৱা যায়। যদি আপোনাক সাপ বা অন্য বিচ্ছুকজাতীয় জীৱই কামুৰি থৈছে তেন্তে জনাই দিছোঁ যে কিং কোব্ৰাই কামুৰিলে আপুনি তাতকৈ 10 পৰা 20 গুণ বিষ অনুভৱ কৰিব, আৰু মানুহে কেৱল মাত্ৰ 2-3 মিনিটৰ পিছতেই মৰি যাব। বন্ধুসকল, আপোনাৰ সন্মুখত যদি এনেকুৱা বিষাক্ত জন্তু ওলায় তেন্তে আপুনি কি কৰিব সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু কাষতে থকা নটিফিকেশ্যন ঘণ্টাটো টিপি দিয়ক। আকৌ আপোনাক লগ পাম এটা নতুন ভিডিঅ'ৰে। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।